श्रीनगर रोड बंद कर दिया अभी। ओ भाई रास्ता सुन लेना तू है मेरा रफीक मानो ना मेरे कभी बातें हबीब हो दिन रात यूं ही बे guys good morning and welcome back to my YouTube channel and লেচল লাডাখ সিৰিজ আপোনালোকে এইটো এপিসোড নম্বৰ 7 আৰু আজি আমি যাম জম্মুৰ পৰা শ্ৰীনগৰ লৈকে লাডাখ আপোনালোকে দেখা হৈছিল আহিছিল আমাৰ চাচা জম্মুৱালে চাচা আমি চাচা আহিছিল আৰু বহুত ৰাতিকে আহিছিল 1 মান বজাত আহিছে আৰু ৰাতিপুৱা আহিছে তাৰপিছত ইষ্টাক যিহেতু আমাৰ লগতে আছিল এণ্ড আজি আমি পাম চিত্ৰাৱলে ৰোড যোনটো আমাৰ মেঘালয়ৰ নিচিনা ৰাস্তাটো আছে আৰু ইফালে এইটো ৰাস্তাদি আমি এনেকৈ যাব লাগিব সিফালে এনেকৈ গৈ কিনে চিত্ৰাৱলে ৰোড আজি আমি পাই যাম চ' গোটেইখিনি আপোনালোক দেখাই আছোঁ এণ্ড ইফালে ৰেডি হৈ গ'লোঁ আৰু এতিয়া বেগ পেকিং কৰিব লাগিব বাইকত ডাইৰেক্ট লগ পাই আছোঁ আপোনালোক মটৰ লগত এণ্ড এইফালে আছিল এইটো আমাৰ ৰুম এতিয়া গৈ থাকোঁ ওলাই কিনে এণ্ড গোটেইখিনি আপোনালোক দেখাই আছোঁ এণ্ড কোনোবা যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব গাইজ বহুত বেছি কষ্ট হৈ আছে গাইজ আপোনালোকে ভিডিঅ' বনাই আছোঁ এণ্ড এইফালে আমাৰ ইছলাম কা আহি গৈছে ইছলাম কা চ' ডাইৰেক্ট আপোনালোক লগ পাইছোঁ গাইজ মটৰ ব্লগত যদি নতুনকৈ আছে ছাবস্ক্ৰাইবটো কৰি দিয়ক আপোনালোকৰ কিনে বঢ়িয়া একদম ভিডিঅ' বনাই আছোঁ আৰু বহুত বেছি কষ্ট হয় লে লাডাখ ৰাইড বুলি ক'লে মই ভাবিছিলোঁ ইমান এটা কষ্ট নহয় কাৰণ এতিয়া যিহেতু নিজে কৰি আছোঁ ৰাইডটো সেইকাৰণে গম পাইছোঁ বহুত বেছি কষ্ট হয় আৰু ৰাতিপুৱা উঠি কিনে বাইক চলোৱা তাৰপিছত দিনটো বাইক চলোৱা হোটেল যোৱা তাৰপিছত ফ্ৰেছ হোৱা তাৰপিছত ভিডিঅ' এডিট কৰি কিনে আপোনালোকৰ কিনে মজা ভিডিঅ' বনোৱা তাৰপিছত খোৱা আকৌ নেক্সট ডে উঠি কিনে আকৌ ৰাইড চ' টোপনিটো ভালকৈ নাই ক্লিয়াৰ হোৱাই নাই হয় এডিটিঙত বহুত টাইম যায় বহুত শ্বৰ্ট থাকে যিহেতু চাব কিনে এতিয়া মিউজিকৰ কথা সুধি আছে বেকগ্ৰাউণ্ড মিউজিকৰ কথা কি মিউজিক ইউজ কৰোঁ মই ইউজ কৰোঁ আঞ্জুমাছ ANXUMUS ইউজ কৰোঁ বেছিভাগ মই চ' আপোনালোকে ইউজ কৰিব পাৰে বহুতে মোক কমেণ্ট দি কিনে সুধি আছে যে বেকগ্ৰাউণ্ড মিউজিক কোনটো ইউজ কৰোঁ গৈ কিনে আমি পাই যাম চিত্ৰাৱলে ৰোড আৰু যোনটোত আমিৰ চাচাই পূৰা একদম ফালি থাকে সেই ৰাস্তাটো পাই যাম আজিৰ পৰাহে আমাৰ মেইন ৰাইড ষ্টাৰ্ট হ'ব অফ ৰোডিং হওক কিবা হওক বাছ আপোনালোকে যিখিনি দেখাব লাগিলে নৰ্মেল মটৰ ব্লগ আছিল কিন্তু আজিৰ পৰা এক্সট্ৰিম অফ ৰোডিং আৰম্ভ হৈ যাব গাইজ এণ্ড লাষ্ট নাইট আমিৰ ভাই কৈছিল শ্ৰীনগৰত বানপানী হৈ কিনে পুৰা লেণ্ডশ্লাইড হৈ আছে চ' হোপ ফৰ দি বেষ্ট আমি যাতে ভালে যাব পাৰোঁ একো যাতে ৰখিব লগা নহয় ক'তো এণ্ড লুক এট দিছ ৰোড গাইজ ইমান ধুনীয়া ৰাস্তাটো একদম এণ্ড গাইজ উই আৰ ৰিচ ইন দ্য ফাৰ্ষ্ট টোল গেট এণ্ড ইফালে আমি ফাৰ্ষ্ট টানেল পাই গ'লোঁ আপোনালোকে দেখা পাই আছে পূৰা পাহাৰৰ ভিতৰত অ' হো মানতা বৈষ্ণদেৱী আপকা স্বাগত সফল কৰে আৰু অটল টানেল আছে ছাবস্ক্ৰাইব কৰি দিছে গাইজ আমি এটা টানেল কমপ্লিট কৰি কিনে আহিলোঁ এণ্ড ইফালে এটা আকৌ টানেল ছেকেণ্ড টানেল এণ্ড কিমান টানেল পাওঁ আইডিয়া নাই চব টানেল দেখাম আপোনালোকে আৰু এটা টানেল পাই গ'লোঁ ইফালে আৰু এটা টানেল পাই গ'লোঁ দুটা পাৰ হ'লোঁ এণ্ড 3 নম্বৰ টানেল পাই গ'লোঁ আকৌ এণ্ড গাইজ ইফালে আপোনালোকে ৰাস্তা দেখা পাই আছে পূৰা একদম ভিজি আছে এণ্ড যিহেতু কৰ্ণাৰিং ৰাস্তা পূৰা লাহে লাহে গৈ আছোঁ কিবা কাৰণে যদি শ্লিপ খাব লগা হয় বৰষুণ পৰা ৰাস্তাত পিছলি কিনে বাগৰি পৰিম এণ্ড ইফালে দেখা পাইছে কি ধুনীয়া একদম পাহাৰ অলপ পিছত আৰু গ্ৰীনাৰী নোহোৱা হৈ যাব চ' ইয়াৰ পৰা এতিয়া ওলাই গৈ লেটছ গ' গাইজ এণ্ড ইয়াতে এখন ফটো উঠিছোঁ আপোনালোকে ইনষ্টাগ্ৰামৰ আইডিটো আহি আছে ইনষ্টাগ্ৰামত পাই যাব ফটোখন চ' আপোনালোকে গৈ কিনে অলপমান লাইক কৰি দিব গাইজ লাষ্ট ভিডিঅ'ত আপোনালোকক এটা টিপছ দিছিলোঁ যেতিয়া আপোনালোকে ৰাইড কৰি থাকে তেতিয়া আপোনালোকে যদি টোপনি লাগে তেতিয়া আপোনালোকে গান এটা গাই থাকিব এণ্ড এইটো ভিডিঅ'টো এটা আপোনালোকক টিপছ দি আছোঁ আপোনালোকে যেতিয়া ৰাইড কৰি থাকে বা ড্ৰাইভিং কৰি থাকে দূৰলৈকে ক'ৰবাত যাব লগা থাকে 300-400 কিলোমিটাৰ আপোনালোকে কেতিয়াও পেট ভৰাকৈ একদম টেষ্টি খানা নাখাব তেতিয়া আপোনালোকে লাগি যাব চুস্তি লাগি যাব টোপনি আৰু পাৰিলে আপোনালোকে লগত কফি কেৰি কৰিব কফি পানীত মিলাই কিনে খাই দিব তেতিয়া টোপনি ভাঙি যাব এণ্ড এইটো আছিল 2 নম্বৰ টিপছ ইয়াৰে বাছবিলাক এটা বস্তু দেখা পাইছোঁ আপোনালোকে যদি বজৰংগী ভাইজান চাইছে তাতে আপোনালোকে বাছবিলাক দেখা পাইছিলে পূৰা ধুনীয়া সৰু কালাৰিং বাছ একদম ছেম ইয়াতে পূৰা তেনেকুৱা একদম বাছবিলাক দেখা পাইছোঁ চক লেণ্ডশ্লাইড হৈ কিনে ভাই চাহাব ইফালে ৰাস্তাইখিনি আছিল গোটেই একদম এনেকৈ লেণ্ডশ্লাইড হৈ কিনে ৰাস্তাইখিনি ব্লক এণ্ড আপোনালোকে ভিডিঅ'টো যদি চাই আছে এতিয়া প্লিজ এটা কমেণ্ট কৰি দিয়ক কিয়নো মই বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ সেইকাৰণে মানে চেনেলটো ৰিকমেণ্ডত যোৱা নাই মোৰ আপোনালোকে যদি দুটামান কমেণ্ট কৰে প্লাছ আপোনালোকে যদি কেইটামান লাইক কৰি দিয়ে গাইজ তেতিয়াহ'লে চেনেলটো মোৰ ৰিকমেণ্ডত যাব আপোনালোকে এটা কমেণ্ট কৰক 6 মিনিট বাইক চলাইছোঁ 90-80-90 আছে এনেকৈ আছিলোঁ এণ্ড ইফালে এতিয়াহে শেষ হৈ গ'ল
এণ্ড ইছলাম দা আৰু তাকে আগত গুচি গ'ল এণ্ড ইফালে আমাক পুলিচে এই ৰাস্তাটো যে পঠাই দিলে এণ্ড এই ৰাস্তাটো আমি চিনিও নাপাওঁ আৰু ইয়াতে আমাৰ নেটৱৰ্কো নাই মেপো কাম নকৰে এতিয়া কোনফালে কি বা সুধি কিনে যাব লাগিব পুলিচক श्रीनगर रोड बंद कर दिया अभी আমি ইয়াতে ৰাতিত ৰখিব লাগিব তাকে আৰু ইছলাম দা গুচি গ'ল আৰু ৰাস্তা বন্ধ হৈ আছে মানে যাত্ৰাৰ কিনে সেই হৈ আছে ৰাস্তাবোৰ বন্ধ হৈ আছে সেইকাৰণে যিমান যাত্ৰাৰ গাড়ী আছে চব ইয়াতে ৰখাই থৈ দিছে এণ্ড আমি এতিয়া গৈ কিনে ৰিকুৱেষ্ট কৰিব লাগিব কিয়নো তাকে আৰু ইছলাম দা আগত গুচি গৈছে আৰু আমাৰ লগত না নেটৱৰ্ক আছে না ৱাইফাই আছে চ' এতিয়া গৈ কিনে ছাৰহঁতক ৰিকুৱেষ্ট কৰিব লাগিব যে আমাৰ দুটা আগত ওলাই গৈছে ৰাইডাৰ সিহঁতৰ লগত কেনেকৈ কানেকশ্যন সময় কংকনে কথা পাতিলে এণ্ড আমি কিবাকৈ কৈ কিনে ওলাই আহিলোঁ তাৰে পৰা নহ'লেতো ওলাই আহিব নিদিলে হয় দে ভাই যে ফুল কৰি দিছে হা ফুল টেংক 600 पे रुका दीजिए 600 টকা তেল ভৰাই ল'লোঁ আৰু 4ডাল কাটা আছিল আগত ক'ত পেট্ৰল পাম্প পাওঁ ঠিক নাই সেইকাৰণে ইয়াতে ভৰাই ল'লোঁ চ' এতিয়া গৈ থাকোঁ গাইছ এইফালে ৰাস্তা চাওক পূৰা একদম পাহাৰৰ কাষে কাষে এনেকুৱা ৰাস্তা দি গৈ আছোঁ এতিয়া এণ্ড ওখ যিটো ৰাস্তা একদম বাপৰে বাপ বহুত বেছি ওপৰত আছোঁ আমি এণ্ড ইফালে এই তাতে একদম ওপৰত উঠিব লাগিব আপোনালোকৰ মোবাইলত মই ভিডিঅ' দিয়াৰ লগে লগে নটিফিকেশ্যন যায় নে নাযায় ইমান কৰি কিনে জনাবচোন মানে মই লাষ্ট ভিডিঅ'টো যেতিয়া দিছিলোঁ বহুতৰ তাতে নটিফিকেশ্যন যোৱা নাছিল বুলি মোৰ তাতে মেছেজ দিছে লগৰকেইটাই চ' প্লিজ আপোনালোকে যদি নটিফিকেশ্যন গৈছে নে নাই কমেণ্ট কৰি কিনে জনাব অ' ভাই ৰাস্তা ডেঞ্জাৰ ৰাস্তা একদমচোন ফুল অন পাহাৰ ফুল অন পাহাৰ ফুল অন অফ ৰোডিং চব পাই আছে আপোনালোকে লাহে লাহে ৰ'ব পাহাৰৰ ৰাস্তাত বাইক চলাই ইফালে আহি পাই গ'ল এখন টাউন টাইপ কিবা হয় সেই নামটো নাজানো ভালকৈ এণ্ড তেতিয়াতো একদম মানে অশান্তি লাগি গৈছিল বাইক চলাই না একো কিবা আছে না দোকান আছে একো এটা নাই অকল ধূলা কিন্তু ইফালে অলপমান এতিয়া চকুন পাইছোঁ আৰু আমি গোটেই পাহাৰখন কমপ্লিট কৰি আহিছোঁ ভাই ট্ৰাকবিলাক কিতনা দূৰ হে ভাই कितना दूर है हाँ ओह बहुत दूर है अभी भी ओह रोटी खानी है रोटी कुछ खानी है रोटी भूख लगती है हाँ oh finally we are reached to Srinagar road and ইফালৰ পৰা পুৰা সিধা হাইৱে এণ্ড এতিয়া কিবা এটা চাহ তাহ খাই লওক কিয়নো যেতিয়া আপোনালোকে দেখা পাইছিলে ৰাতিপুৱাৰ পৰা আমি একো খোৱাই নাই আজি চ' এটা চাহটো খাই লওক আমি একদম পাহাৰৰ ৰাস্তা শেষ কৰি কিনে আহি পাই গ'লোঁ ইফালে এখন দেখা পাইছে ধাবা এণ্ড এইটো হৈছে শ্ৰীনগৰ যোৱাৰ ৰুট একদম চিধা এনেকৈ শ্ৰীনগৰ যোৱাৰ ৰুট চ' ইয়াৰ পৰা আছে 90 কিলোমিটাৰ চ' ইয়াতে বিৰিয়ানী অৰ্ডাৰ দিছোঁ বিৰিয়ানীটো খাই লওঁ ৰাতিপুৱা পৰা একো খোৱাই নাই টাইম হৈছে 7:40 এণ্ড 7:40 চাওক আপোনালোকে কাশ্মীৰত পুৰা একদম পোহৰ হৈ আছে চ' এতিয়া খাই লৈ কিনে ওলাই যাম গাইছ এণ্ড অলৰেডি গাইছ আমাৰ খোৱা লোৱা হৈ গ'ল এণ্ড এতিয়া ওলাই গৈ আছোঁ আছে আৰু 90 কিলোমিটাৰ এণ্ড এতিয়া আৰু পুৰা 4 লেন ন' টেনশ্যন এণ্ড গাইছ ইফালে আকৌ এটা টানেল পাই গ'লোঁ আৰু এইটো টানেলৰ নাম হৈছে বানহিয়াল টানেল এণ্ড গাইছ টানেল হৈ গ'ল এইফালে পুলিচে ৰখাই দিল কিয় বা আকৌ তাৰ নিচিনা হ'ব নেকি এতিয়া পুলিচে ৰখাব এতিয়াও ৰখাইছিল টানেল পাৰ হোৱাৰ পিছত এণ্ড এতিয়াও টানেল পাৰ হ'লোঁ এতিয়াও ৰখাই দিল এণ্ড অলৰাইট গাইছ আমি টানেলটো জাষ্ট কমপ্লিট কৰি কিনে আহিছিলোঁ কিন্তু ইয়াৰ পৰা অলপমান চেঞ্চিটিভ এৰিয়া হয় সেইকাৰণে আমাক যাব দিয়া নাই এণ্ড পুলিচে কৈছে সেইফালে গোটেই আন্ধাৰ কিবা যদি হৈ যায় কোনে ৰিক্স ল'ব সেইকাৰণে আৰ্মিয়ে মানে পূৰা ইয়াতে মানে ৰাতি ইফালে যাব নিদিয়ে এইফালে দেখা পাইছে বহুত বাইকাৰ্ছ আছে এণ্ড গোটেই বাইকে এনেকৈ চবে থৈ দিছে ইয়াৰ পৰা গোটেই একদম এতিয়া পুলিচে খালী কৰাই দিব কিয়নো এইখিনি বহুত চেঞ্চিটিভ এৰিয়া হয় চ' এতিয়া আকৌ হোটেললৈকে ঘূৰি কিনে যাব লাগিব এণ্ড লাষ্ট নাইট আমি এনেকুৱা এটা ৰুমত আছিলোঁ ইফালে দেখা পাইছে পূৰা একদম চনা লাগি আছে আৰু আপোনালোকে যদি কোনোবা নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব গাইছ কিয়নো এতিয়াৰ পৰা মজা আপোনালোকে ভিডিঅ' পাব লাষ্ট ভিডিঅ' পাইছিলোঁ অফ ৰডিং এণ্ড এতিয়া আকৌ অফ ৰডিং গোটেইখিনি আপোনালোকে পাৰিব চ' নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইবটো কৰি দিব প্লিজ গাইছ